ওই লৈছো আজি তেলেছবা পাৰ্টি ল'ব লাগিব কিন্তু চিকিউৰিটি গাৰ্ডৰ ইন্টাৰভিউ দিব কৈছিল কিন্তু টেলেন্টেড মানুহ তা ভালে হ'ব চাগে পাৰি দবাই দিব দবাই থব লাগিব ও তেলেছ কিয় মনটো মাৰি আছ তই তোৰ আজি চাকৰি দিন তই চাকৰি পালি চাগো তা মোক পাৰ্টি দিব লাগে না নালাগে ও তেলেছ তই কিয় মনটো মাৰি আছ আজি পাৰ্টি দিন দাঁতত ৰেটি মাৰি আহিছো পাৰ্টি কৰিম বুলি কিয় মনটো মাৰি আছ নকবি আৰু বুজিছ দুখৰ কথা ফেল কৰিলো ইন্টাৰভিউতে হাও কি কথা ক'বলৈ আহিছ তই ইমান টেলেন্টেড মানুহ কোনো ইন্টাৰভিউ বেয়া হ'ল নে তুই মানুহ পাৰ্টি দিব পাওঁ বুলি কি ফাকি দিছে ঠিক কথা কৈছ তই আৰে নাই দিয়া পাতি মই তহঁতক পাৰ্টি দিব পাৰিলে মই ভালে লাগিব হাও এইটো বিশ্বাস কৰিব নোৱাৰে এনেকুৱা কি কথা সুধিলো তোক গুগলত নোপোৱা কথা তই জানো কিয় হয়তো নকবি আৰু বুজিছ মই চিকিউৰিটি গাৰ্ডৰ ইন্টাৰভিউ দিবলৈ গৈছো মোক সুধিছে আপুনি ইংৰাজী ক'ব জানে নে নাজানে তই কি বুলি ক'লি মই কৈছো চুৰ কি ইংলেণ্ডৰ পৰা আহিব নেকি নকৰো মই চাকৰিত মই কোনো ইণ্টাৰেষ্ট নাই বুজি পাইছ মই বিজনেছ কৰিম মই কৰ'ৰপতি বনিম বুজিছ নাই মোৰ এইবিলাক চাকৰি পাকৰি কৰাৰ মোৰ কোনো মতলবেই নাই মই চাকৰি বিচাৰি যোৱাৰ কাৰণ এটাই কাৰণ পকেটত যদি পইচা নাথাকে তেন্তে জধা মুখেও তোক জ্ঞান দি যায় বুজি পাইছ আৰু পকেটত যদি পইচা নাথাকে তেন্তে দুখীও নিৰ্দোষী আৰু নিৰ্দোষীও দুখী হৈ যায় আজিৰ দিনত বুজি পাইছ সেইকাৰণে মই চাকৰি এটা বিচাৰি গৈছিলো মই নকৰো চাকৰি ঐ মোৰ মাইণ্ডত অলৰেডি ডাঙৰ বিজনেছ প্লেন আহিছে আৰু তহঁতকো মই পাৰ্টনাৰ হিচাপে লৈ ল'ম বুজি পাইছ ইয়াত আমি শ্বুটিং কৰি থকা গৰুৱে ডিষ্টাৰ্ব কৰিছে বেলেগ এটা জেগাত গৈ আলোচনা কৰিম বল ক'তো শ্বুটিং এটা কৰিবলৈ আহিব নোৱাৰি বুজি পাইছ শ্বুটিং কৰিবলৈ আহিছো এই গৰু সোপাৰ পৰা শান্তি নাই হেম্বে খালি হেম্বে খালি ক'তো শান্তি নাই গৰুৰ পৰা শ্বুটিং কৰা ডিষ্টাৰ্ব হৈছে হা পাচলিত কৰিবি মানুহৰ উৎপাত আমুকত কৰিবি মহৰ কামত কৰিব নোৱাৰি ইয়াত আহিছো এই ব্ৰেইনলেছ সোপাৰ বেৰ হেম্বে চালা তহঁতে ইমান ডিষ্টাৰ্ব কৰ খালি হেম্বে কৈ দিব হেম্বে ব্ৰেইনলেছ আৰু ব্ৰেইনলেছক তই যিমানেই নুবুজাও কোনো কাম নাই বল বেলেগ জেগাত বল ঐ তই দুটাক এটা কথা কওঁ ডাঙৰ বিজনেছ প্লেন বুজি পাইছ নাই যাই তাৰ আগত আলোচনা কৰিব নোৱাৰি এইবিলাক চবেই লৈ ল'ব পাৰে গম পাইছ নাই মোৰ মাইণ্ডত ডাঙৰ এটা গেম খেলি আছো চাকৰি কৰি কোনো লাভ নাই বিজনেছ কৰিম বুজি পাইছ চাকৰি কৰিলে লোকৰ গোলাম হৈ থাকিব লাগিব সদায় উঠ বহ লোকৰ মতেদি উঠিবি বহিবি নিজৰ প্লেনিং কৰিম মই ডাঙৰ প্লেনিং কৰি আছো এইবাৰ কমলা ছিজন যে আহি আছে তহঁত দুয়োটাকে মোক লাগিব বুজি পাইছ কমলা ছিজনত মই এঘালি কমলা কিনি আনিম এটা কমলাত কমেও 10 ফুটটো ওলাব আৰু প্ৰতিটো ফুটত দুটা হলেওতো গুটি আছে নে নাই তেতিয়াহ'লে এঘালি কমলাত 80টা গুটি ওলাই আছে গতিকে 80টা গুটি যদি আমি ধুনীয়াকে পচাওঁ তাৰ পৰা 50টাটো পুলি ওলাব নে নোলায় 50টা পুলি যেতিয়া ডাঙৰ হ'ব প্ৰতিটো পুলিয়ে যেতিয়া ফল দিওঁতে তাত প্ৰতিজোপা গছত 1000টাকে যদি লাগে 50,000 কমলাৰ মালিক হৈ আছো সেই 50,000 40,000 বিক্ৰী কৰি দিলো বাকী গোটেই যিমানখিনি থাকিলে ঘৰৰ পৰিয়ালবৰ্গ সকলোকে বিলাই নিজেও পেট ভৰাই খালো হাগুতে কমলা ওলাব লাগিব এনেকুৱাকে কমলা খাম বুজি পাইছ নাই হাগুতে কমলা ওলাব লাগিব এনেকুৱাকে খাম মুঠতে ফান্তা ওলাব লাগিব এনেকুৱাকে খাম বুজি পাইছ নাই মোক তহঁতে চাথ দে তহঁত দুইটাকে মোক লাগিব বে মোৰ পাৰ্টনাৰ হবি নে নহত আৰু লগতে মই পেৰেলেলি আৰু এটা কথা ভাবি থৈছো কি কথা যিমানবিলাক আমাৰ পৰিয়ালবৰ্গই সেই কমলাবিলাক খাব সেই গুটিবিলাকক আকৌ পচাই পেলাই ডাঙৰ এখন কমলা বাৰী বনাম তহঁতে কমলা বাৰী প্ৰতিপালন কৰিব লাগিব সেই কমলা বাৰীখনৰ চোৱা চিতা দায়িত্ব ভলো আৰু লথৌ থাকিব বুজি পাইছ নাই গোটেই ইণ্ডিয়াত কমলাৰ চাপ্লাই দিম আৰু লগতে পেৰেলেলি আৰু এটা বিজনেছ প্লেন মোৰ মনত আছে বুজি পাইছ মই এইকেইদিনৰ ভিতৰতে কাউকো নকবি এইকেইদিনৰ ভিতৰতে মই খালি হাঁহৰ কণী লৈ আনি আছো লোকেল হাঁহৰ এইবিলাক চিক্ৰেট কথা যাই তাৰ আগত পাতিব নোৱাৰি সকলোকে শুনাব নোৱাৰি মানুহজন গৈ লওক তাৰপিছত আমি পাতিম হয় নহয় ক আমাৰ প্লেনিং লোকে লৈ ল'ব পাৰিছো কি কথা ক বলে নাই এতিয়া শুন হাঁহৰ কণীকেইটা আনি মই ধুনীয়াকৈ ঘৰত লাইট ব্যৱস্থা কৰি উমনি দিম কণী দুটা বেয়া ওলাল মানি লৈছো দুটাৰ পৰাতো পোৱালি ওলাব নে নোলায় সেই দুটাৰ পৰা যেতিয়া পোৱালি ওলাব ধৰি লৈছো এটা মতা এটা মাইকী সিহঁত দুটা যেতিয়া ডাঙৰ হ'ব সিহঁতে কণী নাপাৰিব নে নাপাৰে প্ৰতিদিনে যদি এটাকে কণী পাৰে মাইকীজনী তেতিয়াহ'লে 1 মাহত কেইটা কণী পাৰি থৈছে 30টা কণী পাৰি থৈছে গুড পাৰিছ তহঁতে হিচাপ ধুনীয়া হৈছে তহঁতৰ মোৰ লগত থাকি দেখিছ ন তহঁতে কিমান টেলেণ্টেড হৈ গৈছ 30টা কণী যেতিয়া 1 মাহত পাৰিব তাক যেতিয়া উমনি দিম 10টা বাদ দিছো 20টাটো পোৱালি ওলাব নে নোলায় সেই 20টা পোৱালি ধৰি লৈছো 10টা মতা 10টা মাইকী এতিয়া আমাৰ মাইকী কেইজনী হ'ল টোটেল 10জনী আগৰ এজনী 11জনী মাইকী আছে আগৰজনী মই বাদেই দিছো নতুন বেটছত যি 10টা পোৱালি মাইকী পোৱালি ওলাইছে সেই মাইকী পোৱালি কেইটাই যেতিয়া প্ৰতিদিনে একোটা কণী পাৰিব
ডেইলি 10টা কণী আহি আছে, এক মাহত 300 কণী আহি আছে হা। সেই বেচটো আকৌ কি কৰিম, উমনি দিয়াই দিম। মই ধৰি লৈছো 100 কণীয়ে বেয়া ওলাই গ'ল, 200টা পোৱালি ওলাল নে নাই? 200টা পোৱালিৰ 100টা ধৰি লৈছো মতা, 100টা ধৰি লৈছো মাইকী। এতিয়া সিহঁতকেইটা যেতিয়া ডাঙৰ হ'ব, প্ৰতিদিনে আমাৰ হাতলৈ কেইটা কণী আহি আছে, 100টাকে। আগৰ কেইটাটো বাদেই দিছো হে। প্ৰতিদিনে 100 কণী যদি আহে, এক মাহত কিমান 100 পূৰণ 30, 3000টা কণী আহিব। সেই বেচটো আমি বিক্ৰী নকৰো, কাৰণ আমাৰ কমলাৰ পইচাটো আছেই, কমলাবাৰীৰ পইচাটো আমাৰ থাকিবই। কিহৰ চিন্তা? ভৰিৰ ওপৰত ভৰি তুলি ৰজাৰ দৰে দিম। সেই 3000 কণী ধুনীয়াকে যেতিয়া উমনি দিয়াই দিম, 3000 কণী উমনি দিয়াই দিলে তাৰ পৰা ধৰি 1000 কণী বেয়াই ওলাই গ'ল, 2000 পোৱালিটো ওলাব নে নোলাই বে? ওলাব নে নোলাই ক? এই 2000 পোৱালিৰ পৰা ধৰি লৈছে 1000 মতা, 1000 মাইকী হে। এতিয়া আমাৰ মূলধন হিচাপে মাইকী কিমানজনী আছে? 1000 জনী। আগৰ বেচ কেইটাটো বাদেই দিছো হে, আগৰ বেচ কেইটাটো বাদেই দিছো বে। এতিয়া আমাৰ প্ৰতিদিনে যেতিয়া সিহঁতে কণী পৰা ষ্টাৰ্ট কৰিব, প্ৰতিদিনে আমাৰ হাতত কেইটাকে কণী থাকিব? 1000কে কণী আহিব, প্ৰতিদিনে 1000 কণী। ধেমালি পাইছো? এতিয়া ভাব, 5 টকা দৰতো যদি হ'লচেল ৰেটত মই চালান দি দিওঁ, প্ৰতিদিনে কিমান টকাকে আহি আছে? 5000 টকা আহি আছে। আৰু সেই 5000 টকাৰ পৰা মই তহঁতক 500 হাজিৰা দিয়াৰ পিছত মোৰ পকেটত 4000 টকাকে কমাই আছে। কি ঘটিটো হ'ব ক? তই আমাক 500 টকাহে দিবি নে? তোৰ লগতে সৰুৰ পৰা ডাঙৰ হ'ব, চিন্তা নকৰিবি, মই হিচাপটোহে দিছো, অকণমান বেছিকে লৈ ল'বি। কি ডাঙৰ কথাটো? চাহ, বহি কোটি টকাৰ মালিক হৈ আছো। বহি তই চাই থাক, তহঁতে চাই থাক, মোৰ লগত থাক, কোটি টকাৰ মালিক হ'বলৈ পাৰিবি। তই কি কথা ভাবিছ ছেকেণ্ড হেণ্ড টমটম কিনিবি? তই কি কথা ভাবিছ ব্ৰইলাৰ কিনিবি? আৰে নিজৰ কমলাৰ বাগান আৰু নিজৰ হাঁহৰ ফাৰ্ম হ'বলৈ গৈ আছে। কিয় চিন্তা কৰ বে, কিয় চিন্তা কৰ? তহঁতে টেনচন নলবি বুলি ক'লো না ইয়াৰ। তেলেশ্বৰে কি কৰিব পাৰে দেখাই দিম মই, চাই ল'বি। তই ইমান ডাঙৰ ফাৰ্ম বনাবলৈ ইমানখিনি মাটি ক'ত পাবি? আমি নিজে চৰকাৰী মাটিত আছো। হয় দে, সেইটো কথা মই ভাবাই নাই।